আমাৰ সৃজনগ্ৰাম আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ যিখন অভিনৱ মঞ্চ তৈয়াৰ কৰে প্ৰতি বছৰে, কেতিয়াবা তাজমহল, কেতিয়াবা হোৱাইট হাউচ আৰু কেতিয়াবা কৃষ্ণৰ কলীয় দিমন, এইবাৰ তেওঁলোকে আমাৰ মঞ্চ শিল্পীসকলে নিৰ্মাণ কৰিব লৈছে লালকিল্লাৰ আৰ্হিৰ মঞ্চ। এইখিনিতে আমি আপোনালোকৰ যোগেদি অসমৰ বাসীক ৰাইজক এটা মেছেজ দিব বিচাৰিছোঁ যে যিটো বিহুৰ পৰম্পৰা সকলোৱে মিলি যেতিয়া বিহু পাতিছিল, সেই পৰম্পৰাটো আমাৰ সৃজনগ্ৰামৰ মঞ্চ শিল্পীসকলে অটুট ৰাখিছে। কিয়নো এই মঞ্চ শিল্পীসকলে এতিয়াও আজি 22 দিন 20 দিন কাম কৰিলে কোনেও এটকা পাৰিশ্ৰমিক লোৱা নাই। এসাঁজ ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈ এসাঁজ ভাত খাই শ্ৰমদান কৰা হয়তো অলপ অসমৰ বিহুৰ বিৰল চাগে। আৰু এই মঞ্চ শিল্পীসকলৰ আমাৰ নাই কোনোজনৰ নাই কাৰিকৰী বিদ্যা। তেওঁলোকৰ কোনোবাজন যদি চাহ দোকানৰ কৰ্মচাৰী, কোনোবাজন আকৌ হালোৱা, কোনোবাজন চাইকেলৰ মেকাৰ, কোনোবাজন মিস্ত্ৰী, কোনোবাজন ৰং দিয়া মানুহ, আৰু কেইজনমান আমাৰ সেনা বাহিনীত চাকৰি কৰা লোক আছে বা আৰক্ষী বিভাগত চাকৰি কৰা লোক আছে। তেওঁলোকে আমাৰ এই খাটি খোৱা লোকসকলক প্ৰেৰণা দিবৰ কাৰণে ছুটি লৈ পেলাই মঞ্চখনত কাম কৰিবলৈ আহে। এইবুলিও আমাৰ 4জনমান তেনেকুৱা আমি সেনা বাহিনীৰ লোক আহিছে, আৰু তেওঁলোকে আহি আমাৰ যিবিলাক মঞ্চ শিল্পী আছে মঞ্চ শিল্পীসকলক উৎসাহ যোগাই আছে। বিগত 20 দিন ধৰি আমাৰ মঞ্চ শিল্পীসকলে মঞ্চ নিৰ্মাণ কৰি আছে। আজি আমাৰ মূল সাংস্কৃতিক সন্ধিয়া, আমাৰ এই সাংস্কৃতিক সন্ধিয়াৰ মঞ্চখন সম্পূৰ্ণ হ'লহেঁতেন, কিন্তু যোৱাকালি ৰাতিপুৱাৰ পৰা বিয়লিলৈ প্ৰাকৃতিক যিটো প্ৰতিকূল বতৰ হ'ল, তাৰ কাৰণে আমাৰ মঞ্চখন সজ্জাত অকণমান দেৰি হৈছে, কিন্তু বেলি লহিয়াবৰ পৰতে আমাৰ মঞ্চখন সম্পূৰ্ণ হ'ব বুলি আমি আশাবাদী।